হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10 আৰু 9ৰ যিটো ফাইনেল পৰীক্ষা হয় বা কিবা টেষ্ট হয়, হাফ ইয়াৰলি হয়, ছাত্ৰ ছাত্ৰী কিয় MCQত ফুল মাৰ্ক নাহে, ইয়াৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাবা, আৰু যদি প্ৰথমবাৰ চাই আছা তেতিয়াহ'লে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। নিশ্চয় তোমালোকৰ MCQত ভাল মাৰ্ক আহিবই এইটো ভিডিঅ' চোৱাৰ পিছত। তোমালোকে এইটো চিষ্টেমত ষ্টাডি কৰিবা MCQৰ কাৰণে, তোমালোকৰ MCQত ফুল মাৰ্ক আহিব। চোৱা, মই এইফালে দুটা MCQ দিছোঁ। MCQ দুটা পিছত মই বুজাই দিম। তাৰ আগত তোমালোকক ইয়াত MCQ টাইপ দিয়া আছে, এইফালে এই MCQ টাইপকেইটা বুজাই লওঁ। চোৱা, MCQ টাইপ হ'ল দুই প্ৰকাৰৰ। এটা হৈছে নলেজ MCQ আৰু এটা হৈছে আণ্ডাৰষ্টেণ্ডিং MCQ। নলেজ MCQ 50% আহিব, অৰ্থাৎ 45ৰ পৰা ধৰা 22টা নলেজ MCQ আহিব। এইকেইটাও প্ৰায় ছাত্ৰই পাৰিব, সেইকাৰণে MCQত 15 to 20 মাৰ্ক প্ৰায় ছাত্ৰ জেনেৰেল ছাত্ৰ পাই যায়। আৰু আণ্ডাৰষ্টেণ্ডিং MCQ এইকেইটা কিন্তু জেনেৰেল ছাত্ৰই নাপায়। এইকেইটা ভাল ছাত্ৰ ক'বলৈ গ'লে নাপায়, কাৰণ সিহঁতে আণ্ডাৰষ্টেণ্ডিং MCQ কেনেকৈ পঢ়িব লাগিব ইয়াৰ বিষয়ে একো নলেজ নাই। কিন্তু নলেজ MCQ সহজকৈ সিহঁতে কৰিব পাৰে, সকলো ছাত্ৰই কৰিব পাৰে। তো ব'লা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, নলেজ MCQ হ'ল যেনে তোমাক সাধাৰণ জিকে নিচিনা সুধিব। যেনে ইয়াত চোৱা, তলৰ কোনটো বিদ্যুৎ প্ৰবাহৰ একক? তো ফটাফট কৈ দিবা। অপশ্যন আছে এম্পিয়াৰ, ভোল্ট, ওম, কুলম। তো তোমালোকে কি ক'বা? বিদ্যুৎ প্ৰবাহৰ একক হ'ল এম্পিয়াৰ। একেবাৰে সহজ হয়, এইটো হ'ল নলেজ MCQ। এতিয়া আমি আহি যাওঁ আণ্ডাৰষ্টেণ্ডিং MCQ। এতিয়া আণ্ডাৰষ্টেণ্ডিং MCQত তোমালোকৰ যেনেকৈ কিছুমান ৰিজন দিয়ে, অৰ্থাৎ ৰিজনিং কুৱেশ্যন কিছুমান থাকে MCQত। তাৰপিছত তোমালোকৰ ধৰা এইটো এনেকৈ অংক এটা দিয়া থাকে, এনেকৈ MCQ দিয়া থাকে। এতিয়াতো তুমি এইটো মুখামুখি কৰিব নোৱাৰিবা, এইটো ফৰ্মুলা দি কৰিব লাগিব। চ' মই এইটো অংক কৰাই দিছোঁ, তোমালোকে অলপ চাই ল'বা। আৰু যদি তুমি প্ৰথমবাৰ চাই আছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। এইটো চেনেলতে মই ক্লাছ 10 মেথছ আৰু ছায়েন্সৰ ভিডিঅ'বোৰ দি থাকোঁ। চ' এইটো হ'ল আণ্ডাৰষ্টেণ্ডিং MCQ। কিয় আণ্ডাৰষ্টেণ্ডিং MCQ? এইটো MCQ আমি এই ওপৰটোৰ নিচিনা নলেজটোৰ নিচিনা সহজকৈ কৰিব নোৱাৰোঁ। ইয়াত কি দিয়া আছে? 6 ভল্টৰ বেটাৰী এটা, অৰ্থাৎ বিভৱ বেদ দিয়া আছে 6 ভল্ট হ'ল। তাৰপিছত কাৰ্যত 2 জুল, অৰ্থাৎ W = 2 জুল দিয়া আছে। এতিয়া কি ওলাবলৈ? আদান মানে কিউ = হোৱাট। এতিয়া আমি চব অংকটো কৰিব লাগিব। আমি জানো B = W/Q, এইটো হৈছে বিভৱ বেদৰ সূত্ৰ। এতিয়া B কিমান দিয়া আছে? 6, আৰু W কিমান দিয়া আছে? 2, আৰু 2 জুল, আৰু এইটো B, আৰু Q আমাৰ ওলাব লাগে। এইটো একক দিছোঁ আমি ভল্ট, আৰু এইটো জুল, কাৰ্যৰ একক জুল। এতিয়া চোৱা Q কিমান হ'ব? Q এইটো 6ৰ লগত ইনটু হ'ব, অৰ্থাৎ কি হৈ যাব? 6Q। একককেইটা বাদ দিছোঁ আমি এতিয়া, আৰু এইটো হ'ব 2। এতিয়া কিমান হৈ গ'ল চোৱা? 6Q = 2/6, আনচাৰ 1/3। ইয়াত চোৱা, ইয়াত মই এটা অপশ্যন দি দিছোঁ 1/3, অৰ্থাৎ অপশ্যন হৈ গ'ল A 1/3 কুলম, অৰ্থাৎ এককটো হ'ব কুলম, 1/3 কুলম। এনেকুৱা চোৱা অলপ সময় লৈছে MCQত। গতিকে এইবিলাক সাধাৰণ ছাত্ৰই নোৱাৰে। গতিকে এনেকুৱা MCQ তোমালোকে এইকেইটাক আণ্ডাৰষ্টেণ্ডিং MCQ বুলি কয়। গতিকে তোমালোকে এনেকৈ সৰু সৰু যিকেইটা কুৱেশ্যন আছে ছল্ভ কৰি ওলাব লাগে, সেইকেইটাক পৰি যায় আণ্ডাৰষ্টেণ্ডিং MCQত। গতিকে তোমালোকে যেতিয়া ষ্টাডি কৰিবা, তোমালোকে এইবিলাক MCQ নলেজ MCQতো সকলোৱে পাৰিবা, কিন্তু আণ্ডাৰষ্টেণ্ডিং MCQত অলপ বেছিকৈ ধ্যান দিবা। অৰ্থাৎ যিকেইটা নিজে কৰি ওলাই তাৰপিছতো অপশ্যনটো বিচাৰিব লাগে। যেনে মেথছত তোমালোকক যেনে সুধিছে যেন তলৰ কোনটো দ্বিঘাত বহুপদ, তো ফটাফট তোমালোকে কৈ দিবা কোনটো বহুপদ। অপশ্যন চাইডে দিয়া থাকিব। যদি কয় যেন এটা দ্বিঘাত বহুপদ দিছে, যেন শূন্য দুটা হ'ল, অপশ্যন দিয়া থাকিব, তেতিয়া তোমালোকে দ্বিঘাত বহুপদটো সমাধান কৰিব লাগিব। সমাধান কৰি তাৰপিছত উত্তৰটো ওলাব লাগিব, তাৰপিছত অপশ্যনটো চিনাকি কৰিব লাগিব। গতিকে এইটো অলপ দীঘল হয়, এইটো কয় আণ্ডাৰষ্টেণ্ডিং MCQ। নিশ্চয় বুজি পাইছা? গতিকে তোমালোকে কি কৰিবা? নলেজ MCQ আৰু আণ্ডাৰষ্টেণ্ডিং MCQ। আণ্ডাৰষ্টেণ্ডিং MCQটো অলপ বেছিকৈ চাবা, আৰু নলেজ MCQটো অলপ কমকৈ চালেও অসুবিধা নাই, এইটো প্ৰায় ছাত্ৰই পাৰেই। আণ্ডাৰষ্টেণ্ডিং MCQ যিয়ে বেছিকৈ কৰিব পাৰিবা, তাৰ MCQত 45ৰ পৰা মিনিমাম 44-45 পাবাই।